নমস্কাৰ অনামিকা বেপাৰী ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীহঁত, আজি আমি পঢ়িম শংকৰদেৱ শিশু নিকেতনৰ পাঠ্যক্ৰমৰ আধাৰত ষষ্ঠ শ্ৰেণীৰ সংস্কৃত বিষয়টোৰ একাদশ পাঠः মা কুৰু দৰ্পম। একাদশः পাঠः মা কুৰু দৰ্পম। মা কুৰু দৰ্পম মা কুৰু গৰ্বম মা ভৱমানি মানয় সর্বম মা ভজ দৈন্যং মা ভজ শোকম মুদিত মনা ভব মুদয়ালোকম মা বদ মিথ্যা মা বদ ব্যর্থম ন চল কুমার্গে মা কুরু অনর্ঘম পাহি বিপন্নম পালয় দীনম লালয় জননী জনক বিহীনম তনয়ং পাঠয় শিক্ষয় নীতিং দোষং বারয় কুরু উপকার কৃত্য মুদারাম অপনয় দূরে চিত্ত বিকারম মা পিব কিঞ্চিত বস্তু নিষিদ্ধম মা ভজ দুর্বস্যানং পরিহ্যম মা নয় পলমপি ব্যর্থং সময়ম কুরু জগদীশ্বর চিন্তন মভয়ম। এতিয়া আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। 2 নম্বৰত দিয়া আছে ৰিক্ত স্থানানি পূৰয়ত, অৰ্থাৎ খালী ঠাই কিছুমান দিয়া আছে, এইবিলাক পূৰণ কৰিবলৈ কৈছে। 3 নম্বৰত কৈছে অধলিখিত শব্দানাং বিলমান শব্দান লিখিত। বিলমান মানে বিপৰীত শব্দ। শোকম মিথ্যা তনয়া অপকাৰম ভয়ম। 4 নম্বৰত কৈছে শব্দাৰ্থ মিলনং কুৰুত। ক আৰু খ শব্দ দি আছে কিছুমান, আৰু এইবোৰ কোনটোৰ লগত কোনটো হয় মিলাব কৈছে। 5 নম্বৰ কৈছে সংস্কৃতন উত্তৰত। 5টা প্ৰশ্ন দি আছে, এইবিলাকৰ উত্তৰ লিখিবলৈ কৈছে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। নমস্কাৰ।